Hello everyone, good morning and সকলোকে happy Holi. So Holi উপলক্ষে এটি ব্লগ. তো গাইজ মই ৰাতিপুৱাই যিহেতু হোলি সেইকাৰণে অকমান পূজা কৰিলো. আমাৰ এইফালে আছে শিৱ আৰু গণেশ. তো এইটো শিৱলিংগ মই নতুন কিনি আনিছো সেইকাৰণে আপোনালোকক অকমান দেখুৱাই দিলো. আৰু এয়া যাই আছো পাকঘৰৰ পিনে যেহেতু ৰাতিপুৱাই সব কাম হৈ গ'ল আৰু এয়া চাক ফুটুনি আমাৰ আহি আছে. ফুটুনি নহয় সৰি ভূত আহি আছে. ৰং লৈ ৰাতিপুৱাই গা পা নোধোৱাকে একদম ফিটিং হৈ গৈছে ৰং চং লৈ. তো গাইজ হোলিৰ দিনা যেহেতু আমি নিৰামিষ খাওঁ আৰু সোমবাৰ আছিলে সেইকাৰণে ৰাতিপুৱাই পূজা পাঠ চব কৰি কিনে 10-11টা মান বাজিছে তেতিয়া. তো আমি খাবলৈ ৰেডি যেহেতু খাই লৈ আকৌ আমি হোলিৰ কাৰণে ওলাম. তো আছিলে খোৱাত একো বেলেগ নাই. তো ভেন্দি বইল কৰা আছিলে আৰু অকমান গাজৰ ভাজি আৰু এইজনেও খাই আছে. তো গাইজ ভাগিনকেইটা লৈ কিনে খাবলৈ বহি গ'লোঁ আৰু খাই লৈ আহি কিনে বনালোঁ অকণমান ৰিলছ. এইজনীক মানে ৰং ছটিয়াই দি এনেকৈ ৰিলছ বনাই আছিলোঁ. আৰু খাই লৈ কিনে এতিয়া আমি ৰিলছ অকণমান বনাই আমি ভুটুনি পেটনি হৈ আকৌ আৰু লগবোৰ যিবোৰ আছে চবকে অকণমান ৰং দিবলৈ যাম. গাইজ মই বাকী কাৰো লগত হোলি খেলোঁ বা নেখেলোঁ, ভাগিনকেইটাৰ লগত বৰ বেছিকৈ খেলোঁ. মানে এইকেইটাই মোৰ জীৱন লগৰী এই বুলিয়ে ক'ব লাগিব. আৰু এয়া মিষ্টাৰ এজন আহিলে. এইজনৰ কাৰণে মই যেতিয়া চমৰীয়া সভাত গৈছিলোঁ তেতিয়া আনিছিলোঁ এইটো. তো দি দিলোঁ গিফ্ট. চ' হোলিৰ দিনা কিবা এটা দি কিনেও ভাল লাগে. চ' গাইজ যিহেতু হোলি বুলিয়ে থাকিলে নহ'ব সেইকাৰণে মই ভাবিলোঁ হোলিৰ দিনা কিবা এটা স্পেচিয়েল কৰোঁ, কিবা এটা বনাওঁ বা খাওঁ. এইটোতো চবৰে ইচ্ছা থাকে. ল'ৰাসকলে যেনেকৈ মদ খাই ঘোটা খাই একদম তাণ্ডৱ কিবা এটা নাজানো. তো আমি ছোৱালীবোৰেনো আৰু ঘৰত থাকি কি কৰিম. তো ঘৰত বহি বৰিং হৈ যাওঁ সেইকাৰণে মই বনাব ওলালোঁ গাজৰৰ হালোৱা. গোটেই গাজৰটো ধুনীয়াকৈ ৰুকি লৈ ধুই একেবাৰে পানী চানী খেদাই দি ধুনীয়াকৈ ঘিউ দি ভাজি আছিলোঁ. ভাজি থাকোঁতে অকণমান ঢাকি দিলোঁ. বোলো ঢাকনটো দি দিলে বস্তুটো সিজি যাব. তো সেইকাৰণে সিজি যোৱাৰ কাৰণে ভালকৈ ঢাকন দি দিলোঁ. আৰু লাষ্টতে মই চেনি তিনি দি কিনে পূৰা দি দিছোঁ গাখীৰ দিয়াখিনি আপোনালোকক গাইজ মই চৰি দেখুৱাব নোৱাৰিলোঁ. তো কেমেৰামেনটো একদম ঠিক নহয়. মই বনাই আছিলোঁ, সৰু ভাগিনীক দিছিলোঁ কেমেৰা কৰিবলৈ. তাই নাজানে বাছ মোবাইলটো ধৰিব লাগে আৰু ধৰিছে আৰু. তো এয়া আছিলে মোৰ ড্ৰাই ফ্ৰুট গাইজ. মই এটা বৰ ডাঙৰ ভুল কাম কৰিছোঁ. সেইটো হৈছে মোৰ কিচমিচখিনি দিব নালাগিছিলে. কিচমিচখিনি দিয়াৰ হৈ মোৰ গাখীৰখিনি যিমানখিনি পাগিবলগীয়া আছিলে সেইখিনি পাগ নহ'ল. লাষ্টত যাই কিনে মোৰ গাখীৰটো ফাটি গ'ল. কিচমিচ মাজে বহুত টেঙা দুই এটা আছিলে সেইকাৰণে চাগে. তো গাইজ এনেকুৱা আপোনালোকে নকৰিব মোৰ নিচিনাকৈ. তো কাজু বাদাম আৰু কাঠবাদাম দি দিব. তো লাষ্টত খাই লওঁ. আৰু খাই লৈ কিনে আছিলে গাইজ এইটো নেক্সট ডে. এইটো মানে আজিৰ আছিলে নেক্সট ডে. তো নেক্সট ডে লগকেইটাক দেখা পালোঁ এনেকৈ দল বান্ধি আহি আছে. তো মই খিৰিকীৰ পৰা ওলাই জাষ্ট ভিডিঅ'টো অন কৰি দিলোঁ. আৰু এইকেইটা চাওকচোন কুকুৰ মেকুৰীৰ দৰে একেবাৰে ছাগলৰ দৰে মুখকেইটা সোমাই আহি আছে. মানে কেমেৰাত আবদ্ধ নহয়, এনেকৈ লুকাই আহি আছে. তো আহিলে কি হ'ল, ভুটনিটো মোক বনাবিয়ে, ময়ো তহঁতক অকণমান কেমেৰাত বন্ধ কৰোঁ. তো লাষ্টত মোক এনেকৈ ৰং চং দি একেবাৰে বনাই দিলে. তো গাইজ হেপী হোলি, বাই বাই.